নমস্কাৰ, আপোনালোকৰ মাজলৈ ৰজনী গগৈ কাহিনীৰে বিশ্বাসঘাতক আৰু চিত্ৰনাট্য সংলাপ আৰু কেমেৰাত বিকিনীল। অভিনয়ত আছে পংকজ গগৈ, উদ্দীপ্ত বৰা, ৰজনী গগৈ, নিকুমণি দিহিঙীয়া আৰু জাচিকা দাস। কি কৰি আছে? যাম দেখোন। এনেই দেউৰাৰ কাৰণে কামি খুচি আছো অলপমান। বিকাশ ঘৰত আছে? আছে ঘৰতে আছে। এই বাবুৰ লগত ভিতৰত খেলি আছে নেকি, যোৱাচোন। বাকী খবৰ ভাল আৰু? ভাল। ঠিক আছে, লাগক তেতিয়াহ'লে। ঠিক আছে, যোৱা। চকুটো কিবা এটা সোমালেও নব চোৱাইচোন। বাবু, সেইকাৰণে মই তোমাক কওঁ বেছিকৈ নেখেলিবা বুলি। চাওঁ ভাইটি, চাওঁ চকুত কি সোমালে? বিকাশ, এইবোৰ মই কি দেখিছো? দিনতে এইবোৰ শ্যাম তুমি ভুল বুজিছা। যাম, যোৱাই নেকি? মই যাম। জানো পাই ইহঁতৰ কি হয়। হেৰা শুনিছানে? এই চাহ কাপ লৈ আনাচোন। এই চাম ইমান সোনকালে কৰিলে কিবা হ'ল নেকি? মই গম নাপাওঁ। জানো পাই ইমান সোনকালে সি গুচি গ'লগে। কাম ভোলা থকা লৈ থোৱা আছে, যাম, ফোন কৰিলে যাম তালৈ। পইচা এটাৰ প্ৰয়োজন হৈছিলে। মই যাওঁতে দি থৈ যাম, তুমি তাক দি দিবা আৰু বাবুক লগতে স্কুলত থৈ আহিব ক'বা তাক। ঠিক আছে। যোৱা ভালকে যাবা দেই, চাই যাবা, গাড়ী মটৰ বেছি দিয়ে। ভালকে যাবা, যোৱা। নব মোৰ চাকৰি হৈ গ'ল। ভাল খবৰ এটা। কি চাকৰি পালা ভাইটি? ঠিক আছে, যোৱা হ'লে। আজিহে মোৰ মনটো ভাল লাগিছে দেই। ইমান দিনৰ সপোন এটা পূৰ হ'ল। এতিয়া আৰু আমাৰ একো টেনশ্যন নাই আৰু। এতিয়া আমি সকলো ধৰণৰ সমস্যা সমাধান কৰিব পাৰিম। তোমাক লৈ দাদাই যে ইমান ভালকৈ লাগিছিলে নহয়, ইমান কষ্ট কৰি তোমাক পঢ়ালে শুনালে। দাদাই কিন্তু খবৰটো শুনি মনটো বহুত ভাল পাবা। দাদাক মই খবৰটো জনাম আৰু হেৰি কৰিবাচোন ভাইটি, তুমি বজাৰলৈ মাংস অকণমান আনিবা। আজি মাংস দিয়ে ভাত অকণমান খাম। আজি আৰু ইমান ডাঙৰ খবৰ এটা শুনিছোঁ। নব তোমাক যিদিনাখন পৰা দাদাই আনিছিল সেইদিনাখন পৰা মোৰ যে মা নাই অনুভৱে নহয়। নব তোমাক পোৱাৰ দিনাখনৰ পৰা শুন আকৌ মিলন আৰু কৃষ্ণ, আজি যে বিকাশহঁতৰ ঘৰলৈ গৈছিলোঁ ৰাতিপুৱা মই, কি দেখিলোগে তাৰ আৰু নবৌৱেকৰ মাজত ইলো পিলো চলিছে।
তাহাঁতক গাঁৱত থাকিবলৈ দিয়া নহ'ব। এঘৰীয়া কৰাব তাহাঁতক, এঘৰীয়া গাঁওবুঢ়া মাতি এঘৰীয়া কৰাব। চিহ নাপায় অ' দেই এইবোৰ। তাহাঁতক বহিষ্কাৰ কৰাব তাহাঁতক। ইলৌ পিলৌ বুলি কয় আকৌ এইবোৰক। কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব নেহি এই চেনেহি তহঁতৰ ভিতৰত কি নৃত্য নাটিকা চলি আছে হা? অতৰ দিনে মই তহঁতক কষ্ট কৰি খুৱাই খুৱাই এনেই তহঁতক ৰাখিছোঁ। শুনিবলৈ বেয়া লাগিছে তহঁতি যিবিলাক কাম কৰি ফুৰিছ ভিতৰত। চেনেহি চেনেহি দেউতা তুমি মদ খাই আহিছা? মই জানো বহুত পৰিস্থিতিয়ে বাধ্য কৰাইছে। আপুনি এইবিলাক কি বলকি আছে হে? আপুনি যে সদায় সদায় মদ খাই খাই আহে, এইবিলাক কিহৰ নাটক আপোনাৰ? দাদা তই এইবিলাক কি কৰিছ? বেলেগ মানুহে শুনিলে কি বুলি কব? চুপ থাক তই। মাজনী তুমি ভিতৰলৈ যোৱাচোন। শুনা চেনেহি ওচৰৰ চুকে কাৰণে সকলোৱে তহঁতৰ কথা বু বাবাকে চলি আছে। তহঁতৰ দুইটা কথা ওচৰ চুৰে দোকানে পোহৰে সৰুৰ পৰা ডাঙৰলৈকে তহঁতৰ দুটাৰ মাজত যি প্ৰেম প্ৰীতি চলি আছে নহয় কি? ধুনীয়া আশ্চৰ্য হৈ গৈছে। আজি অতৰ দিনা আপুনি মোক ইমানখিনিয়ে বুজি পালে। আজি আপুনি আনৰ কথা শুনি ঘৰত মদ খাই আহি আমাৰ ওপৰত ইমান বেয়া ব্যৱহাৰ কৰিছে যে। কি কৰিছে আপুনি? মই এই বিভেচাৰী বদনামবোৰ জীয়াই থাকিব নোৱাৰো। বৌ এইবিলাক কি কৰিলে? জুবলি মা কিবা এটা হৈছে, পানী অলপ লৈ আহাচোন। কি কৰিছা তুমি? দেউতা মাক চোৱাইচোন। মাজনী মই আৰু জীয়াই নাথাকিম চাগে। তুমি ভালকৈ থাকিবা, ভালকৈ পঢ়া শুনা কৰিবা। দেউতাই মোক যিখিনি বদনাম দিলে ডাঙৰ হ'লে চাগে তুমিও মোক নবৌ কি কৰিলা এয়া তুমি? নবৌ চেনে তই কি কৰিলি? মই এতিয়া কাৰ লগত থাকিছিলে? দাদা মই যাবলৈ ওলালোঁ। তই আৰু মাইনা ভালদৰে থাকিবি। মই সময় সুবিধা উলিয়াই ফোন কৰিম। ভাইটি মোক তই এবাৰলৈ মাফ কৰি দে ভাইটি, মোক ক্ষমা কৰি দে ভাইটি। বৌয়েতো এৰি গ'লেই, তয়ো যাবলৈ ওলাইছ ভাইটি।